কলা পৃষ্ঠাৰ বাবে ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা। ভাৰতীয় ৰেল যোগেদি সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰী। প্ৰতিদিনেই ডিমাপুৰৰ পৰা লামডিং হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰী। কুম্ভকৰ্ণৰ নিদ্ৰাত ৰেল আৰক্ষী। ডিমাপুৰৰ বিকাশ কৃষ্ণ কুমাৰ গুপ্তাৰ নেতৃত্বত চলিছে এই বৃহৎ ব্যৱসায়। একাংশ চুপাৰীৰ মাফিয়াৰ পকেটত সোমাইছে নেকি ৰেল আৰক্ষীৰ বিষয়াসকল। বাৰ্মিজ চুপাৰীৰ মাফিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই চলাই আছে বৃহৎ কাৰবাৰ। সাংবাদিকে আঙুলিয়াই দিছে চণ্ডীগড়ৰ ট্ৰেইনৰ পাৰ্চেল ডবাত থকা চুপাৰীখিনি। পূৰ্বেও বহুবাৰ সাংবাদিকে খবৰ দিয়াৰ পিছত ৰেল আৰক্ষীয়ে জব্দ কৰিছিল কুইণ্টেলে কুইণ্টেলে বাৰ্মিজ চুপাৰী। কিন্তু পৰিতাপৰ বিষয় যে বাৰম্বাৰ চুপাৰী জব্দ হোৱাৰ পিছতো কেনেকৈ আৰু কাক কাক মেনেজ কৰি প্ৰতিদিনেই আহি আছে বাৰ্মিজ চুপাৰী। একাংশ সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি চলাই আছে বৃহৎ ব্যৱসায়। ৰেলৰ একাংশ বিষয়া কৰ্মচাৰী এই চক্ৰটোৰ লগত জড়িত থকাৰ সন্দেহ। সাংবাদিকে খবৰ দিয়াৰ পিছত তৎপৰ হৈছে ৰেল আৰক্ষী। লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ। সাংবাদিকে খবৰ দিয়াৰ পিছত লামডিং ৰেল আৰক্ষীয়ে নামনিমুৱা চণ্ডীগড় এক্সপ্ৰেছ ট্ৰেইনখনৰ পৰা আনুমানিক 40 কুইণ্টেল বাৰ্মিজ চুপাৰী জব্দ কৰে। চুপাৰীখিনিৰ বজাৰৰ মূল্য আনুমানিক 12 পৰা 14 লাখ টকা হ'ব। আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত ৰেল আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা ল'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।